আজি দুটা বিশেষ দিন এটা এফালে ওমেন্স ডে আৰু আনফালে আজি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল কিন্তু বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ এই দিনটোত আৰু বিশেষকৈ ওমেন্স ডে এই বিশেষ দিনটোত এটা কথা ক'ব বিচাৰোঁ সকলোকে যে আজি ফাইনেল ক্ৰিকেটৰ আছে আৰু মেন্স ক্ৰিকেটক লৈ চৌদিশে হাহাকাৰ চৰ্চা জনপ্ৰিয়তা কিন্তু ক্ৰিকেট আচলতে পুৰুষৰ নহয় মহিলাৰ হয় সঁচা কথা কৈছোঁ আপোনালোকে দুটা গালি পাৰিব পাৰে কি কৈ আছোঁ বুলি কিন্তু ক্ৰিকেট পুৰুষৰ নহয় মহিলাৰ হয় আনকি বিশ্বকাপ ক্ৰিকেটো পুৰুষৰ নহয় পুৰুষৰ আগত মহিলাৰ হয় মহিলাৰ বেছি অগ্ৰাধিকাৰ কিয় কৈছোঁ সবিশেষ আপোনালোকক জনাম আচলতে মহিলাৰ কিয়নো পুৰুষে যদি ক্ৰিকেট খেলিব আৰম্ভ কৰা নাছিল তেতিয়া মহিলাই ৱৰ্ল্ড কাপ খেলিছিলে কেনেকৈ আহক ষ্টুডিঅ'ত গৈ বুজাই আছোঁ ৱৰ্ল্ড কাপ মেন্স ক্ৰিকেট ৱৰ্ল্ড কাপতকৈ পুৰণি পুৰুষে বিশ্বকাপ ক্ৰিকেট খেলিছিল 1975 চনত কিন্তু মহিলাসকলে তাৰ দুবছৰ পূৰ্বে অৰ্থাৎ 1973 চনতে ক্ৰিকেট বিশ্বকাপ খেলিছিল ফাইনেল খেলখন হৈছিল অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত য'ত ইংলেণ্ডে জয়লাভ কৰিছিল আৰু সেই সময়ত ICC নহয় IWCC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ওমেন্স ক্ৰিকেট কাউন্সিলে পাতিছিল ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ পিছে যদিও মহিলাই 1973 চনতে ক্ৰিকেট বিশ্বকাপ খেলিছিল কিন্তু সেই বিশ্বকাপত অংশগ্ৰহণ কৰা নাছিল ভাৰতে কিয়নো তেতিয়ালৈ ভাৰতত ওমেন্স ক্ৰিকেট বোৰ্ড গঠনেই হোৱা নাছিল ভাৰতে অংশগ্ৰহণ কৰে 1978 চনৰ বিশ্বকাপতহে আৰু সেই বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হৈছিল ভাৰতৰ মাটিতে বেছি সময় নষ্ট নকৰি এতিয়া পটাপট মেটচ প্ৰেডিকশ্যন হৈ যাওক আৰু মেটচ প্ৰেডিকশ্যন কিভাৱে আজি কোন জয় হ'ব কিন্তু ইয়াৰ মাজতে মই তিনিটা ফেক্ট ক'ম মাত্ৰ যে এতিয়ালৈকে বৰ্তমান ICC ইভেণ্টৰ ফাইনেল নিউজিলেণ্ডে মুঠ 7বাৰ খেলিছে আৰু তাৰ ভিতৰত 2বাৰ জয়লাভ কৰিছে ICC ইভেণ্ট আৰু সেই 2বাৰে কিন্তু ভাৰতক পৰাস্ত কৰিছে নিউজিলেণ্ডে তাৰোপৰি ভাৰতে নিউজিলেণ্ডে এতিয়ালৈকে 3বাৰ ICC T20 ক্ৰিকেট ভাৰতৰ লগত মুখামুখি হৈছে আৰু 3বাৰে ভাৰতক পৰাস্ত কৰিছে ইফালে আহমেদাবাদত ভাৰতীয় ক্ৰিকেটৰ ইতিহাসো বৰ বেছি সন্তোষজনক নহয় আৰু ভাৰতে এতিয়ালৈকে ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপত নিউজিলেণ্ডৰ বিৰুদ্ধে এখনো ক্ৰিকেট খেলত জয় হোৱা নাই এইকেইটা ভাৰতৰ বিৰুদ্ধে বেয়া খবৰ কিন্তু ভাল খবৰ এইটো যে ভাৰতে ইতিমধ্যেই কেইবাটাও অভিলেখ ভংগ কৰিছে চলিত বিশ্বকাপতে গতিকে আমি আশা কৰিব পাৰোঁ আৰু 147 কোটি ভাৰতীয় প্ৰাৰ্থনা কৰিম যে ভাৰতীয় দলটোৱে যাতে জয়লাভ কৰে চেম্পিয়ন হয় হিষ্ট্ৰী ৰিপিট এণ্ড ৰিপিট দুয়োটাই কৰিব অভিষেক শৰ্মাৰ পৰা বহুত বেছি আশা আছে যদিও বা আজি মই বৰুণ চক্ৰৱৰ্তীক প্লেইং 11ত নিবিচাৰোঁ কিন্তু যিমান দূৰ মই জানো বা ভাবোঁ যে প্লেইং 11 চেঞ্জ নকৰে গতিকে যি হওক আজি ভাৰতীয় দলটোৱে জয় হ'ব বুলি আমি আশা ৰাখিছোঁ বিশ্বাস ৰাখিছোঁ আহক সকলোৱে প্ৰাৰ্থনা কৰোঁ আৰু ইমানবোৰ বাধা থকাৰ পাছতো ভাৰতীয় দলটোৱে পাৰিবনে অভিলেখ ৰচিব নতুন অভিলেখ ভংগ কৰিব নতুন অভিলেখ ৰচিব পাৰিবনে নাই